বিজ্ঞান মানৱ সভ্যতাৰ পথ প্ৰদৰ্শক। যোৱা 100 বছৰত বিজ্ঞান জগতত যিমান উন্নতি হৈছে, সেই উন্নতি তাৰ আগৰ গোটেই মানৱ ইতিহাসতে হোৱা নাই। হ'লেও আজিও আমাৰ মাজত এনে কিছুমান প্ৰশ্ন আছে যাৰ সঠিক উত্তৰ বিজ্ঞানৰ ওচৰতো নাই। আজি ভিডিঅ'ত তেনেকুৱা কেইটামান প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে টেক 365 অসম। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চেতনা অৰ্থাৎ কনচিয়াছনেছ কি? তাৰ উত্তৰ আজিলৈকে বিজ্ঞানে সঠিকভাৱে দিব পৰা নাই। চেতনাৰ কিদৰে উৎপত্তি হয়? ই মগজুৰ বেলেগ বেলেগ অংশৰ সংযোজন আৰু সমন্বয়ৰ ফলত হয়নে, বা মগজুৰ এটা নিৰ্দিষ্ট অংশই আমাক কনচিয়াছ কৰি ৰাখে? তাৰ সঠিক উত্তৰ বিজ্ঞানৰ ওচৰত নাই। আমি সপোন কিয় দেখোঁ? তাৰ সঠিক ব্যাখ্যা বিজ্ঞানৰ ওচৰত নাই। মগজুৰ ওপৰত কৰা এডভান্স ৰিচাৰ্চৰ দ্বাৰা এইটো অনুমান কৰা হৈছে যে সপোনৰ দ্বাৰা স্মৃতিৰ সংৰচনা আৰু কল্পনা শক্তি বৃদ্ধি কৰাৰ ক্ষমতা বাঢ়ে। এয়া এক অনুমানহে। সপোনৰ সঠিক ব্যাখ্যা কোনেও আগবঢ়াব পৰা নাই। বিশ্বব্ৰহ্মাণ্ডত আমি অকলে আছোনে, নে অন্য জীৱৰো বসতি আছে? বিজ্ঞানৰ দৃষ্টিত বিশ্বব্ৰহ্মাণ্ডত এনেকুৱা বহুতো গ্ৰহ আছে য'ত জীৱৰ বসতি থাকিব পাৰে, কিন্তু তাৰ সঠিক সন্ধান আজিলৈকে হোৱা নাই। বহিৰ্জগতত জীৱ আছেনে নাই, সেয়াও বিজ্ঞানৰ বাবে এক ডাঙৰ সাঁথৰ। জীৱৰ উৎপত্তি কিদৰে হৈছিল? থিয়ৰীৰ অনুসৰি হাজাৰ বছৰ আগতে কিছুমান ৰাসায়নিক পদাৰ্থ স্বতঃস্ফূৰ্তভাৱে মিহলি হৈ এনেকুৱা যৌগৰ সৃষ্টি হৈছিল যিয়ে নিজকে প্ৰতিৰূপ অৰ্থাৎ ৰেপ্লিকেট কৰিব পাৰে। আৰু আজিৰ পৃথিৱীৰ সকলো জীৱজগত হয়তো সেই ঘটনাৰে ফলশ্ৰুতি। কিন্তু বহুতো বিজ্ঞানীয়ে এইটো মানি নলয়। জীৱৰ উৎপত্তিৰ সম্পৰ্কে আৰু বহুতো মতবাদ প্ৰচলিত, কিন্তু বিজ্ঞানে জীৱৰ উৎপত্তিৰ সঠিক কাৰণ থিৰাং কৰিব পৰা নাই। আমাৰ বিশ্বব্ৰহ্মাণ্ড কিহেৰে গঠিত? বিজ্ঞানীৰ মতে আমাৰ চাৰিওফালে যিবোৰ বস্তু আছে, অৰ্থাৎ পদাৰ্থ, আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ মাত্ৰ 5%। তেন্তে বাকী 95% কি বস্তু যিহেৰে আমাৰ ব্ৰহ্মাণ্ড গঠিত? ইয়াক এণ্টিমেটাৰ বুলি নাম দিছে যদিও ই কি বস্তু সেয়া সঠিকভাৱে কোনেও নাজানে। ব্লেক হোলৰ ভিতৰত কি আছে? আপোনালোকে হয়তো জানে যে ব্লেক হোল কি। যেতিয়া বহুতো মাছ অৰ্থাৎ ভৰ মাধ্যাকৰ্ষণৰ ফলত এখন সৰু ঠাইত একলগ হৈ এটা বেছি ঘনত্বযুক্ত বস্তু গঠন হয়, তাকে ব্লেক হোল বোলা হয়। কিন্তু কোনেও নাজানে যে আচলতে ব্লেক হোলত কি হয়। বিজ্ঞানীয়ে কৈছে যে ব্লেক হোলৰ পৃষ্ঠভাগত ঘনত্বৰ বাবে ঘড়ী ৰৈ যায়। তেন্তে ব্লেক হোলৰ ভিতৰলৈ গ'লে ঘড়ী ওলোটাকৈ চলিব নি? সেই বিষয়েও বিজ্ঞান জ্ঞাত নহয়। কাৰ্বন ডাই অক্সাইডৰ নিষ্কাশন কিদৰে হ'ব? বন্ধুসকল, 6 কোটি বছৰৰ পৰা মানুহে প্ৰদূষণ বিয়পাই আছে, আৰু প্ৰদূষণৰ এক কাৰণ হিচাপে কাৰ্বন ডাই অক্সাইডক ধৰা হয়। 6 কোটি বছৰৰ পৰা মানুহে কাৰ্বন ডাই অক্সাইডক পৰিৱেশত বিয়পাই আছে। কিন্তু কাৰ্বন ডাই অক্সাইডক কিদৰে নিষ্কাশন কৰিব পৰা যাব, তাৰ ব্যাখ্যা বিজ্ঞানৰ ওচৰত নাই। সমুদ্ৰৰ গভীৰতাত কি আছে? কোৱা হয় যে আমি যিমান মহাকাশ আৰু ব্ৰহ্মাণ্ডৰ বিষয়ে জানো, কিন্তু তাৰ সমান আমি সমুদ্ৰৰ বিষয়ে নাজানো। মানুহে এতিয়ালৈকে সমুদ্ৰৰ মাত্ৰ 5% গভীৰতা আৱিষ্কাৰ কৰিবলৈহে সক্ষম হৈছে। বাকী 95% সমুদ্ৰৰ গভীৰতাৰ বিষয়ে আমি তথা বিজ্ঞান জ্ঞাত নহয়। বন্ধুসকল, এয়া আছিল এনেকুৱা কিছুমান প্ৰশ্ন যিয়ে বিজ্ঞানকো ভাবিবলৈ বাধ্য কৰিছে। আপুনি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।